নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি চতুৰ্দশ অধ্যায়, অসম বঙাল। হলকান্ত বৰুৱাক মানহঁতে নি যেতিয়া সিহঁতৰ সেনাপতিৰ আগ কৰিলে, তেতিয়া মানৰ সেনাপতি মিংগিমাহাই তাৰ চকু দুটা উৰফুল যেন ৰঙা কৰি হলকান্তক সুধিলে, তই কোন? কেলেই মোৰ নাওখন ৰাখিবলৈ কৈছিলি? হলকান্ত বৰুৱাই তাৰ এই কথাক উত্তৰ দিলে, সেনাপতি, মোৰ নাম হলকান্ত বৰুৱা। মই বৰপেটাত থাকোঁ। তুমি ভটিয়াই আহিছা বুলি শুনি তোমাক বৰিব আহিছোঁ। মিংগিমাহা, মোকনো বৰাৰ সকাম কি? হলকান্ত, মই তোমাৰ মিতিৰ হ'ব খোজোঁ। হলকান্ত বৰুৱাৰ এই কথাত নাৱৰ গোটেইবিলাক মানেই হু হু কৰি হাঁহিবলৈ ধৰিলে। তাৰ পাছত টেংগোলা নামেৰে মানুহটোৱে ক'লে, এই বান্দৰটোৰ কথা শুন হক, ই এতিয়া মৰিবলৈ ভয় কৰি কাউবাউখিনি লগাইছে। সেনাপতিয়ে আদেশ কৰিলে, মই ইয়াৰ বুকুফালি তেজ পিব পাৰোঁ। মিংগিমাহা, টেংগোলা, অলপ পৰ মনে মনে থাক, মই ইয়াক কথা বতৰা সোধোঁ। সেনাপতিৰ এই কথাত টেংগোলা মনে মনে থাকিল। তাৰ পিছত মিংগিমাহাই হলকান্তলৈ চাই ক'বলৈ ধৰিলে, মোকনো বৰাৰ সকাম কি? কিবা অভিপ্ৰায় আছে হ'বলা। হলকান্ত, সেনাপতি, তুমি মোক তোমাৰ লগৰীয়া পাতি ল'লে তোমাক মই এনেদৰে যুঁজত জিকাই ফুৰিম যে তুমি তেতিয়াহে জানিবা মই তোমাৰ কিমান উপকাৰী। মিংগিমাহা, কিয়, মই অকলে যুঁজত জিকিব নোৱাৰিম নে? হলকান্ত, সেনাপতি, তুমি আমাৰ এই কামৰূপখনক ইমান দুৰ্বল বুলি নাভাবিবা। আমাৰ মানুহবিলাক বৰ হাঁহিয়াল। বিশেষ আমাৰ এই খণ্ডত এজন বৰ ডাঙৰ মানুহ আছে। মোৰ নিচিনা এটাক তুমি মিতিৰ পাতি নল'লে যুঁজত জিকি ফুৰিব নোৱাৰিবা। হলকান্ত বৰুৱাৰ এই কথাত টেংগোলা নামেৰে মানটো উঠি আহি ক'লে, এই কুকুৰটোৰ কথাবোৰ শুন হক, মাৰিম নেকি ইয়াৰ মূৰত এটা লাঠি? এই বুলি টেংগোলাই গিৰিচ কৰে হলকান্তৰ মূৰতে গোৰ এটা মাৰি দিলে। গোটেইবিলাক মানেই তাৰ এই কথা দেখি হু হু কৰি হাঁহিবলৈ ধৰিলে। ইমান লাজ আৰু অপমান পাই হলকান্ত বৰুৱাইও মৰণলৈ আশা এৰি একেচাবে উঠি টেংগোলাৰ বুকুত গোৰ এটা মাৰিলে। তেতিয়াহে মান আৰু অসম দুয়োৰে খটাখটি লাগিল। দুয়ো বুকে বুকে হাতে হাতে গবাগবি কৰি পানীত পৰিল। এনেতে ৪-৫টা মানে দুয়োকো পানীৰ পৰা টানি তুলি যুঁজখন এৰুৱাই দিলে। দুয়ো তিতি বুৰি জৰুলি জুপুৰি হ'ল। এনেতে মিংগিমাহাই হলকান্তক ওচৰলৈ মাতি নি পিন্ধিবলৈ কাপোৰ এযোৰ দি ক'লে, অহম, তোৰ সাহ আছে, তই মোৰ মিতিৰ হ'বৰ যোগ্য। বাৰু এই কাপোৰ পিন্ধ, আজিৰ পৰা তই মোৰ সখী হলি। হলকান্ত বৰুৱাই ক'লে, সেনাপতি, তুমি আগতে থাকি তোমাৰ সেই মানটোৰ সতুৱাই মোক ইমান অপমান দিয়াব নেলাগিছিল। ময়ো এক খেলৰ বৰুৱা, মোৰো সৈন্য সামন্ত আছে। মিংগিমাহা, সখী, আমাৰ মানৰ দস্তুৰেই এই যে যি অসমীয়া মানুহে আমাৰ দুৱনীয়া হ'বলৈ আহে, আমি আগেয়ে এইদৰে তাৰ সাহপিতটো চাই লওঁ। মই দেখিলোঁ তোমাৰ সাহ আছে, এতেকে তুমি আজিৰ পৰা মোৰ মিতিৰ হলা। মই তোমাক সকলো কথাকে সুধি পুছিহে কৰিম। সেনাপতিৰ এই বুজনিত হলকান্ত বৰুৱা মনে মনে থাকিল। এনেতে নাৱৰ মানহঁতে সেনাপতিক ধৰিলে। সেনাপতি, আমাৰ বৰ ৰং লাগিছে, আমি আকৌ তোমাৰ এই সখীটোক লৈ যুঁজ কৰিব পাৰিম। সেনাপতিয়ে ক'লে, এৰা। মানহঁতে এতিয়া আনন্দ উল্লাহতে নাৱৰ ওপৰতে জঁপিয়াই জঁপিয়াই নাচিবলৈ ধৰিলে। এইদৰে নাওবিলাক অলপ দূৰ গৈয়ে গধূলি হ'লত চেংগাৰ ঘাটত চাপিল। নাৱৰ পৰা মানহঁত নামিল। সেনাপতিয়ে আদেশ কৰিলে, ভাইহঁত, আহ, আজি আমি এই নৈৰ বালিত আমাৰ সখীক লৈ ৰং ধেমালি কৰোঁ। সেনাপতিৰ এই আদেশ পাই মানহঁতে হলকান্ত বৰুৱাক মাজত লৈ নৈৰ বালিত ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে। মিংগিমাহাই তেওঁৰ এটা জপাৰ পৰা ফটিকা উলিয়ালে। পোনেই নিজে এবাটি খালে। তাৰ পাছত গাভৰুজনীক খোৱালে। তাৰ পাছত হলকান্তক এবাটি যাচিলে। হলকান্ত বৰুৱাই ক'লে, সেনাপতি, তুমি যদি মোক তোমাৰ আচলকৈ সখী বুলি লৈছা, তেন্তে তুমি মোক এইবিলাক খাবলৈ দি মোৰ জাতটো নামাৰিবা। মোক মোৰ নিজৰ দস্তুৰ মতে থাকিবলৈ দিয়া। হলকান্তৰ এই কথাত সেনাপতিয়ে অসমীয়া ভূত বুলি গালি পাৰি মনৰ খং মনতে সামৰি হলকান্তক মুখৰ ভিতৰতে ক'লে, বাৰু সখী, তোমাৰ জাত নামাৰো, কিন্তু সদ্যহতে আমাৰ খাবৰ একো নাই, কি দিহা কৰোঁ? হলকান্তই ক'লে, সখী, তুমি মোৰ লগত ৰণুৱা দিয়া, মই সৌ গাঁওখনৰ পৰা যি পাওঁ লৈ আনো। হলকান্তৰ এই কথাত মিংগিমাহাই তেওঁক ১০০ অস্ত্ৰধাৰী মান দিলে। হলকান্ত বৰুৱাই সেই সৈন্য লৈ গৈ গাঁৱত সোমাই গাঁৱলীয়াবিলাকে এৰি থৈ যোৱা ঘৰবিলাকৰ ঘৰ দুৱাৰ
ভাঙি য'তে যি পালে লুটি লৈ নাৱলৈ লৈ আহিল। তেতিয়া নৈৰ বালিতে মানহঁতে ৰন্ধা বঢ়া কৰি মদে ভাতে খাই ৰাতি যেয়ে য'তে পালে তাতে নাৱে আৰু নৈৰ বালিতে পৰি পৰি ৰ'ল। প্ৰিয় শ্ৰোতাসকল, এই অধ্যায়ত গম পালোঁ যে হলকান্ত বৰুৱা সম্পূৰ্ণকৈ মানৰ দুৱনীয়া হ'ল। আকৌ লগ পাম পঞ্চদশ অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।